গুণগুণে অধীৰ আগ্ৰহেৰে ৰাতিপুৱাৰ পৰা ফণিকালৈ বুলি ৰখি আছিল আৰু 11টামান বজাত আহি পালে ভণ্টিহঁত। তাৰো অপেক্ষাৰত পৰিল আৰু ইফালে আমাৰ ভাত আঞ্জা ৰেডি হৈছেই। সিহঁতে 11টামানত আহি পালে, চাহ পানী অকণমান খালে বাৰু। তাৰপিছতে 2টামান বজাত ভাত দিলোঁ। পিছবেলাকে আকৌ অইনদিনাৰ দৰে গুণগুণৰ আছিল কম্ফু, গতিকে আমিও সোনকালে খোৱা লোৱা কৰি পেলাই আলহী যোৱাৰ পিছতে কম্ফুলৈ বুলি আহিলোঁ। আজি ইহঁতৰ কম্ফু ফিল্ডত হোৱা নাই, কিয়নো অহা কাইলৈ 5000 নাচনী ইয়াত নাচিব, গতিকে তাৰ আজি আখৰাৰ লাষ্ট ডে। আমিও তাত অকণমান বিহু চালোঁ, চাই পেলাই ঘৰলৈ বুলি আহিলোঁ। ঘৰ পাই আকৌ গুণগুণে হাহাকাৰ লগাই দিলে যে তাক মেগী বনাই দিব লাগে। সিদিনাখন আৰু ঘৰত মেগীও নাছিলে, গতিকে দোকানলৈ বুলিয়ে যাব লগা হ'ল। দোকানত মেগী নাপালোঁ, মিমি দেখা পাই মিমিকে লগা হ'ল। সদায় খোৱাটো ভাল নহয়, যদিও মাজে সময়ে ভাল লাগে। তেন্তে আজিলৈ আহিছোঁ, বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।